राभा साहित्य सभानि गायसनथाय सान फालिदों। क'क्राझार जिल्लानि सिङाव थानाय पर्बतजरा देबिटुलानि कालागुरु बिष्णुप्रसाद राभानि न'ब्लाङाव दिनै पर्बतजरा दालाय राभा साहित्य सभानि बानजायनायाव राभा साहित्य सभानि गायसनथाय सानखौ सानसेनि हाबाफारिजों फालिदों। मख'नाय जायोदि क'क्राझार जिल्लानि आसाम सोनाब बंग सिमना काक्सा मुंनि जायगायाव थांनाय इं 1973 मायथाइनि 8 एप्रिल थामहिनबा दिनैनि सानावनो राभा साहित्य सभानि जोनोम जादोंमोन। बे समनिफ्रायनो 8 एप्रिलखौ बोसोरफ्रोमबो राभा साहित्य सभानि गायसनथाय सान महरै फालिबोबाय थादों। दिनैनि हाबाफारि बायदियै आफादनि फिरफिला बिर होयो राभा साहित्य सभानि आफादगिरि अमर सिंह कच बिथाङा आरो खौरां बिजिंनि गेजेरजों बिथां आफादगिरिया मा फोरमायखो खोनासंदो। আজি আমাৰ ৰাভাসকলৰ পবিত্ৰ দিন। ৰাভাসকলৰ হৃদপিণ্ড স্বৰূপ নিখিল ৰাভা সাহিত্য সভা বাইবাগ ৰাভা কোমৰাণ অঞ্চলৰ আজি জন্মদিন। 8 এপ্ৰিল 1973 চনত বাইবাগ ৰাভা কোমৰাণ অঞ্চলৰ জন্ম হৈছিল খাকছাত, কোকৰাঝাৰ জিলাৰ খাকছা এই গাঁৱত জন্ম হৈছিল। আৰু সেই তেতিয়াৰে পৰা ৰাভাসকলে জন্মদিনৰ পৰা প্ৰত্যেক বছৰে 8 এপ্ৰিলটো এক পবিত্ৰ দিন হিচাপে জনম সান্থাৰ পালন কৰি আহিছে। আজিও পৰ্বতজোৰা শাখা ৰাভা সাহিত্য সভাৰ উদ্যোগত আমি ইয়াত পালন কৰিছোঁ। আৰু ইয়াৰ আগতে আমাৰ লোহাৰঘাটত কামৰূপ জিলা ৰাভা সাহিত্য সভাৰ উদ্যোগত আৰু বৰদুৱাৰ ভলাগাঁও ৰাভা সাহিত্য সভাৰ সহযোগত 22 ফেব্ৰুৱাৰীৰ পৰা 26 ফেব্ৰুৱাৰীলৈকে আমাৰ জনম সান্থাৰ বছৰ তাৰমানে সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ লগতে 36 সংখ্যক অধিৱেশন আমি উদযাপন কৰিছোঁ। ছিক্স শিডিউল ডিমাণ্ডটো আমাৰ দীৰ্ঘদিনীয়া ৰাভাসকলৰ দাবী। এয়া আমাৰ গণতান্ত্ৰিক দাবী, আমাৰ গণতান্ত্ৰিক অধিকাৰ। আমাৰ মাটি, আমাৰ ঘৰ, আমাৰ জাতি, আমাৰ ভাষা, আমাৰ কৃষ্টি আমি সংৰক্ষিত হোৱাটো বিচাৰিছোঁ। তাৰ কাৰণে এই সংগ্ৰাম, এইটো আজিৰ সংগ্ৰাম নহয়, বহু দীঘলীয়া সংগ্ৰাম হয়। আৰু এই সংগ্ৰাম চৰকাৰে আহিছে আৰু গৈছে, কোনো চৰকাৰে মানি লোৱা নাই। যাৰ কাৰণে আজি আকৌ পুনৰ সংগ্ৰাম চলিছে ৰাভা হাছং এলেকাত। অকল ৰাভা হাছঙৰ কাৰণে নহয়, ৰাভা হাছংখনক ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুচ্ছেদ অন্তৰ্ভুক্ত কৰিব লাগে। তাৰ সমান্তৰালভাৱে ৰাভা হাছং অট'নমাছ কাউন্সিলৰ বাহিৰত থকা ৰাভাসকলৰ কাৰণে ৰাভা উন্নয়ন পৰিষদ গঠন কৰাৰ দাবী বৰ্তমান তোলা হৈছে। তাৰ সংগ্ৰাম চলি আছে আৰু এইটো আমাৰ অধিকাৰ, এইটো অধিকাৰৰ সংগ্ৰাম। অন্যথা আমাৰ জাতি মাটি ভেটি হেৰাই যাব। আৰু ইয়াত আমি পূৰ্ণ সমৰ্থন কৰিছোঁ, ৰাভা সাহিত্য সভাই পূৰ্ণ অংশগ্ৰহণ কৰিছোঁ, সহযোগিতা কৰিছোঁ। এই সংগ্ৰামত আমি জঁপিয়াই পৰিছোঁ। কাৰণটো হ'ল এইটোৱে যে ভাষা সাহিত্য জীয়াই থাকিব। ভাষা সাহিত্য জীয়াই থাকিব তেতিয়া যেতিয়া জাতি মাটি ভেটি জীয়াই থাকিব। সেইকাৰণে আমি এই সংগ্ৰামত আমি অংশগ্ৰহণ কৰিছোঁ আৰু আমি বিচাৰিছোঁ আমাৰ ভাষা যদি জীয়াই থাকিবলৈ হয়, আমাৰ সংস্কৃতি যদি জীয়াই থাকিবলৈ হয়, আমাৰ নিজৰ পৰিচয় যদি জীয়াই থাকিবলৈ হয়, আমাৰ অধিকাৰত যদি আমি থাকিব লগা হয়, তেতিয়াহ'লে আমাক নিৰাপত্তা লাগে, সংৰক্ষিত লাগে। তাৰ কাৰণেই ৰাভা হাছংখনক 6ষ্ঠ অনুচ্ছেদৰ অন্তৰ্ভুক্তি আমি বিচাৰিছোঁ। আৰু ৰাভা হাছঙৰ বাহিৰত থকা ৰাভাসকলৰ কাৰণে ৰাভা ডেভেলপমেণ্ট কাউন্সিল আমি বিচাৰিছোঁ। ৰাইজক মেছেজ দিম, এই সময়ত আমি বিভেদকামী নীতিৰ আদৰ্শত আমি চলিব নালাগে। আমি নিজৰ জাতিৰ কথা চিন্তা কৰিব লাগে। যোনে য'ত নাথাকক কিয়, যোনে যি দল কৰক বা নকৰক কিয়, কোনোবাই বিজেপি কৰিছে, কোনোবাই এজেপি কৰিছে, কোনোবাই আপোনাৰ কি কয় কংগ্ৰেছ কৰিছে, আমাৰ তাত ক'ব লগা নাই, কৰক। আমাৰ গণতান্ত্ৰিক অধিকাৰ, আমাৰ মৌলিক অধিকাৰ, আমাৰ বাক স্বাধীনতা আছে, তাত বাধা নাই। কিন্তু এটাই আমাৰ আহ্বান থাকিব, আমাৰ ৰাভা জাতিৰ সংকটৰ সময়ত বৰ্তমান যি সংগ্ৰাম চলিছে ৰাভা জাতিৰ কাৰণে, জীৱন সম্পত্তিৰ অধিকাৰৰ কাৰণে যি সংগ্ৰাম চলিছে, তাত সকলোৱে ঐক্যতাৰে আগবাঢ়ি আহক, তাকেই আহ্বান জনাইছোঁ। আচ্ছা স্যার, তো সরকারে রেসপন্স না দিলে আপনারা কি ব্যবস্থা নেব? চৰকাৰে ৰেছপন্স নিদিলে ইয়াৰতো যথাবিহিত চাওক, ৰাইজে ৰজা বুলি এটা কথা আছে। ৰজা ঘূৰিয়াটো ৰজা এনে হোৱা নাই, ৰাইজে এইটো পাতে। তাৰ কাৰণে নিশ্চয় বিকল্প চিন্তা থাকিব। ৰাভাসকলো তেনেধৰণৰ বিকল্প নিশ্চয় চিন্তা থাকিব। কাৰণ যি দাবী আমাৰ এইটো গণতান্ত্ৰিক দাবী, আমি কাৰো পৰা আমি বেলেগৰ অধিকাৰ আমি কাঢ়ি আনিব কোনে আমি খোজা নাই। বেলেগৰ অধিকাৰ কাঢ়ি পেলাই আমাক দিয়ক আমি সেইটো কোৱা নাই। এইটো আমাৰ গণতান্ত্ৰিক অধিকাৰ হয়, ভূমিপুত্ৰ হিচাপে আমাৰ জনস্বত্ব অধিকাৰ হয়। এই দাবী আমাৰ প্ৰাপ্য দাবী।
গতিকে এই দাবী যদি চৰকাৰে মানি নলয় নিশ্চয়কৈ ইয়াৰ প্ৰত্যুত্তৰ সমাগত দিনত নিশ্চয়কৈ চৰকাৰে ভোগ কৰিব লাগিব। আপোনাৰ পৰিচয়? মোৰ পৰিচয় মই নিখিল ৰাভা সাহিত্য সভাৰ প্ৰধান সম্পাদক ৰাজকুমাৰ। স্যার বাসাটো এতিয়ালৈকে বাসাটো যেতিয়া ষ্টপেজ দিৱস পালন কৰি আছে বাসাতে কিমান লোকে আগবাঢ়িছে? আমাৰ ভাষাটো চাওক, আমাৰ ভাষাটো ক'বলৈ গ'লে সেইটো এক সমস্যা। এই যে আমাৰ যিটো সংগ্ৰাম চলি আছে এই সংগ্ৰামৰ আৰু এটা ধাৰা। নিখিল ৰাভা জন্ম হৈছে 1973 চনৰ 8 এপ্ৰিল তাৰিখে। সেই তেতিয়াৰ পৰাই ৰাভা ভাষাৰ মাধ্যম হ'ব লাগে বুলি দাবী তোলা হৈছে আৰু সেই তেতিয়াৰ পৰা আজিৰ তাৰিখত আমি দাবী তুলিছোঁ যে ৰাভা ভাষাৰ মাধ্যম লাগে। মাধ্যম উইদাউট মাধ্যম ভাষাটো জীয়াই নাথাকিব। 1988 চনৰ 19 মাৰ্চ তাৰিখে আমাৰ ৰাভা ভাষা প্ৰৱৰ্তন কৰা হ'ল। 70টা স্কুলত তেতিয়া অবিভক্ত গোৱালপাৰা জিলা, গোৱালপাৰা, কোকৰাঝাৰ, ধুবুৰী জিলাৰ 70জন শিক্ষকক নিযুক্তি দি 70খন প্ৰাথমিক বিদ্যালয় ৰাভা উদ্যোগিত 100 হ'ল। এইটো আছিল এজেপি চৰকাৰ। এজেপি চৰকাৰ আছিল তেতিয়া সেই চৰকাৰে যেতিয়া আমাৰ ৰাভা ভাষাটো প্ৰৱৰ্তন কৰি তেতিয়া প্ৰতিশ্ৰুতি দিছিল। প্ৰতিশ্ৰুতিত ঘোষণা আছে, আমাৰ প্ৰতিশ্ৰুতি পত্ৰ আমাৰ হাতত আছে। তাত কোৱা হৈছিল যে 3 বছৰ পৰীক্ষামূলক হিচাপে চোৱা হ'ব। 3 বছৰৰ পিছত 5ম শ্ৰেণীলৈকে প্ৰাইমাৰী লেভেলত ৰাভা ভাষাটো মাধ্যম কৰা হ'ব। কিন্তু ক'ত 3 বছৰ? 1988 চনৰ পৰা আপোনালোকে হিচাপ কৰক, আজি কিমান বছৰ হ'ল? 2023। আজি 35 বছৰ পাৰ হ'ল, কিন্তু আমাৰ ৰাভা ভাষাটো মাধ্যম নহ'ল। ঠিক তেনেকৈ আমি অৱহেলিত হৈ আছোঁ আৰু সেইকাৰণে আমি বিচাৰিছোঁ ৰাভা ভাষাৰ মাধ্যম। আমাৰ ভাষাটো জীয়াই থাকিবলৈ হ'লে আমাক মাধ্যম দৰকাৰ আছে। আমি ৰাভা ভাষী হয়। চিং ৰাভা কথা পেকে ববে চিমি ৰাভা খুৰাং তোৱা চিঙি ৰাভা খুৰাং আয়ানে খুৰাং ৰাং কাৰাং নিপৰা বুঢ়াই ৰিবিকাই চিঙি কাই খুৰাং। সৰ্গৰ পৰা নিগৰি অহা আমাৰ ভাষা, আমাৰ আইৰ ভাষা আমি জীয়াই ৰাখিব লাগিব। আৰু এই জীয়াই ৰাখিবলৈ হ'লে চৰকাৰে ৰজা কৰি আহিছে, এই কথা চিন্তা কৰিব লাগিব। তেওঁলোকে আমাক মাধ্যম দিব লাগিব। মাধ্যম অবিহনে আমাৰ ভাষাটো জীয়াই নাথাকিব। চাওক, এতিয়া আপোনালোকে সকলোৱে গম পায় ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 আহিছে। ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰীদেৱে ইমান সুন্দৰ আঁচনি আনিছে। ভাৰতবৰ্ষত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীসকলৰ সৰু সৰু জাতি জনগোষ্ঠীৰ ভাষাসমূহ জীয়াই ৰখাৰ কাৰণে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 আনিছে। আৰু সেই আধাৰত আমি ৰাভা ভাষাটোও মাধ্যম পাবলৈ এতিয়া গৈ আছোঁ। কিন্তু এই মাধ্যম কৰাৰ ক্ষেত্ৰতে চৰকাৰে কিছু হেমাহি কৰা পৰিলক্ষিত হৈছে। তথাপিও আমি চৰকাৰক ধন্যবাদ দিছোঁ, কিয়নো ইতিমধ্যে চৰকাৰে মানে ক্লাছ 1 আৰু 2 অংকনাবাদীৰ ইতিমধ্যে প্ৰিপাৰেশ্যন হ'ল। ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত 2023 এই শিক্ষাবৰ্ষৰ পৰাই ৰাভা ভাষাৰ মাধ্যম আৰম্ভ হ'বলৈ গৈ আছে। তাৰ কাৰণে আমি চৰকাৰক ধন্যবাদ জনাইছোঁ। সমান্তৰালভাৱে 3য়, 4ৰ্থ, 5ম এই 3টা শ্ৰেণীও যাতে অতি সোনকালে যাতে মাধ্যম কৰাৰ ব্যৱস্থা কৰে, তাৰ কাৰণে চৰকাৰৰ ওচৰত আমাৰ আহ্বান থাকিব, অনুৰোধ থাকিব। আজিৰ এই প্ৰগ্ৰামটো বেবাক ৰাভাক্ৰ ৰাং ৰুংচুম অৰ্থাৎ সদৌ ৰাভা সাহিত্য সভাৰ জন্মদিনৰ প্ৰতিষ্ঠা দিৱসৰ পালন 8 এপ্ৰিল। এইটো হ'ল ৰাভা সাহিত্য সভাৰ জন্মদিন। এইটোকে আমি পালন কৰি আছোঁ আৰু আমি 50 বছৰীয়া সোণালী জয়ন্তী একেলগে এই বছৰ আমি পালি থাকিম। এটা বছৰ সম্পূৰ্ণ এটা বছৰ এক সোণালী জয়ন্তী বৰ্ষ হিচাপে পালন কৰিছোঁ। স্যার কিমান চনত স্থাপিত হৈছে এইটো ভাষাটো? এইটো 1973 চনৰ 8 এপ্ৰিল তাৰিখে ইয়াৰ জন্ম হৈছিলে। ক'ত হৈছিলে স্যার? এইটো ঘাকসাত হৈছিলে, কোকৰাঝাৰ জিলাৰ ভূটান, পশ্চিমবংগ আৰু অসমৰ বৰ্ডাৰ এখন ঠাই শংকক নদীৰ পাৰত, নদীৰ পাৰতে এখন গাঁও আছে, ৰাভা গাঁও, এইটো ঘাকসা গাঁও, তাতে জন্ম হৈছে। তো তিনি এই যে প্রোগ্রাম সেইটা 50 বছরের কত গোল্ডেন জুবলি সেলিব্রেশন তো এবার কুশিনি দিনই হয়ে না সেন্ট্রাল কমিটিতে হয় মানে বিগিন না আপ্রক ব্রাক নাপা নিংটো খুশিয়েন, নিংটো বহুত খুশি আর আটা আটা মারা দবা নিশ্চয় খুশি যে নাগে নাগে কচা দতেতা রাবা দতেতা বেবাকন আমেনি করওয়াইটি লেখা পড়াই মাসনা আসাম গভর্নমেন্ট বান সেন্ট্রাল গভর্নমেন্ট বান নাঙা লাউতনা সব জায়গায়ন নতুন এডুকেশন পলিসি মতে প্রধান অতলাতনি মতে এপিনে করওয়াই এপিনে রাবা ভাষাওয়াই ফরাইমাসনা উনান গামন খুব খুশি আর উসুন বন্দংচা নাঙি সাহিত্য সভা রাবা সাহিত্য সভা টিং এপান্দুর সকফেও যে সোনালী জয়ন্তী সনা सान পালাই গানা গোসা
পর্যায়ে সফैयाव আর যেনেকি উন্নয়ন বেফাংসা সাইনিকা বিকাশ বেফাংসা সাইনিকা রাভা ক্রৌ রাंगरुंचुम थिक हिसाबै साहित्य दिग दिया আর কি तकृसा आगायाव अंगमनि खुशी बेबाखन আচ্ছা স্যার টিনিং যে নাং রাভা হাসং যে টিনিং শিক্ষিত দলনি গস ডিমান্ড গস্তা ও বেফ কাইলাঙ্গা আগে শিক্ষিতল তো তি লাগে কোনো উগনা তো তংচা ডিমান্ড তো গাছায়ান আর গাছাইনি গিনান কিন্তু সরকারে ইতিমধ্যে বহুত ক্রু ব্রাক্তনামন যে নি কমিটি গঠন গাছাইলাও গতিকে অনেক রিপোর্ট মাস্টারন নি ফাইনাল গাছাইলাওয়া নি বিশতলাওয়া নি ননগমে শিক্ষিতল লাউঙ্গম ব্যবস্থা গাছাইয়া ইগনে ক্রু লাউতনানো কিন্তু প্রকৃতপক্ষে উদ কন্টক বাকমন ব্রাংমানচা কারণ যতদিন পর্যন্ত অর্ডার সাইচা ততক্ষণ পর্যন্ত আর শিক্ষিত সাইও বাকমন তো ব্রাংমানচা তো উনান গমতি দে বিসাইম পাংটা আর রাভা হাসং শিক্ষিত সাইনিগা আর বহির বেরে পাংটং বারানাই ডেভেলপমেন্ট কাউন্সিল লাউনিগা আটাং দনা যেরকম লাউটা উগুনা রাভা দনাবান কষ্ট দনাবান উগুনা ডেভেলপমেন্ট কাউন্সিল লাউনিগা ই ডিমানো সাইমন পাংটা আর ই ডিমানো চলাইমন পাঙা